বন্ধুসকল আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই এমনুৰ ৰহমান আগৰ নিচিনাকৈ আপোনালোকৰ কাষত 20টামান EVS মাল্টিপল চইচ কোৱেশ্চনছ আৰু সেইবোৰৰ সঠিক উত্তৰ লৈ আহিছোঁ। আহক তেনেহ'লে আমাৰ সময়বোৰ নষ্ট নকৰি আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ ফালে পোনে পোনে আগবাঢ়ি যাওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল অসমৰ বস্ত্ৰ নগৰী বুলি কোন ঠাইক জনা যায়? আশাৰীকান্দি, শুৱালকুছি, হাজো নে কৰিমগঞ্জ? আমাৰ শুদ্ধ উত্তৰটো হ'ব শুৱালকুছি। এতিয়া আহিছোঁ দ্বিতীয়টো প্ৰশ্নলৈ। তলৰ কোনটো ঠাই মৃৎ শিল্পৰ বাবে বিখ্যাত? ঢকুৱাখানা, সৰ্থেবাৰী, আশাৰীকান্দি নে শুৱালকুছি? আমাৰ শুদ্ধ উত্তৰটো হ'ব আশাৰীকান্দি। এতিয়া আহিছোঁ 3 নম্বৰ প্ৰশ্নলৈ। অসমৰ কোনটো ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত? সৰ্থেবাৰী, হাজো, কৰিমগঞ্জ নে শিলচৰ? আমাৰ শুদ্ধ উত্তৰটো হ'ব সৰ্থেবাৰী। এতিয়া আহিছোঁ 4 নম্বৰ প্ৰশ্নলৈ। অসমৰ কোনটো ঠাই পিতল শিল্পৰ বাবে বিখ্যাত? সৰ্থেবাৰী, হাজো, কৰিমগঞ্জ নে নলবাৰী? আমাৰ শুদ্ধ উত্তৰটো হ'ব হাজো। এতিয়া আহিছোঁ 5 নম্বৰ প্ৰশ্নলৈ। অসমৰ কোনখন ঠাই বাঁহ শিল্পৰ বাবে বিখ্যাত? আশাৰীকান্দি, নলবাৰী, হাজো নে সৰ্থেবাৰী? আমাৰ শুদ্ধ উত্তৰটো হ'ব নলবাৰী। এতিয়া আহিছোঁ 6 নম্বৰ প্ৰশ্নলৈ। অসমৰ কোনখন ঠাই বেত শিল্পৰ বাবে বিখ্যাত? নলবাৰী, ঢকুৱাখানা, কৰিমগঞ্জ নে শিলচৰ? আমাৰ শুদ্ধ উত্তৰটো হ'ব শিলচৰ। এতিয়া আহিছোঁ 7 নম্বৰ প্ৰশ্নলৈ। তলৰ কোনখন ঠাইত তেল উদ্যোগ নাই? ডিগবৈ, নুমলীগড়, নুনমাটি, বঙাইগাঁও নে বোকাজান? আমাৰ শুদ্ধ উত্তৰটো হ'ব বোকাজান। এতিয়া আহিছোঁ 8 নম্বৰ প্ৰশ্নলৈ। তলৰ কোনখন ঠাইত শক্তি উদ্যোগ আছে? শিলঘাট, উমৰাংচু, কাৰ্বিলাংপি নে খ আৰু গ দুয়োটাই? আমাৰ শুদ্ধ উত্তৰটো হ'ব খ আৰু গ দুয়োটাতেই, অৰ্থাৎ উমৰাংচু আৰু কাৰ্বিলাংপিত শক্তি উদ্যোগ আছে। এতিয়া আহিছোঁ 9 নম্বৰ প্ৰশ্নলৈ। তলৰ কোনখন ঠাইত বিলাতী মাটিৰ উদ্যোগ আছে? নামৰূপ, বঙাইগাঁও, বোকাজান নে শিলঘাট? আমাৰ শুদ্ধ উত্তৰটো হ'ব বোকাজান। এতিয়া আহিছোঁ 10 নম্বৰ প্ৰশ্নলৈ। তলৰ কোনখন ঠাইত সাৰ উদ্যোগ আছে? বোকাজান, নামৰূপ, বঙাইগাঁও নে জাগিৰোড? আমাৰ শুদ্ধ উত্তৰটো হ'ব নামৰূপ। এতিয়া আহিছোঁ 11 নম্বৰ প্ৰশ্নলৈ। তলৰ কোনখন ঠাইত মৰাপাট উদ্যোগ আছে? বোকাজান, পাঁচগ্ৰাম, শিলঘাট নে কঁঠালগুৰি? আমাৰ শুদ্ধ উত্তৰটো হ'ব শিলঘাট। এতিয়া আহিছোঁ 12 নম্বৰ প্ৰশ্নলৈ। তলৰ কোনখন ঠাইত প্লাইউড উদ্যোগ নাই? চন্দ্ৰপুৰ, তিনিচুকীয়া, মাৰ্ঘেৰিটা নে মৰিয়নি? আমাৰ শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰপুৰ। এতিয়া আহিছোঁ 13 নম্বৰ প্ৰশ্নলৈ। কোনখন জিলাত চাহৰ গৱেষণা কেন্দ্ৰ আছে? যোৰহাট, বঙাইগাঁও, দৰং নে তিনিচুকীয়া? আমাৰ শুদ্ধ উত্তৰটো হ'ব যোৰহাট জিলাৰ টোকলায়ত, অৰ্থাৎ যোৰহাটত। এতিয়া আহিছোঁ 14 নম্বৰ প্ৰশ্নলৈ। কপাহী বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান প্ৰথম, দ্বিতীয়, তৃতীয় নে চতুৰ্থ? আমাৰ শুদ্ধ উত্তৰটো হ'ব দ্বিতীয় স্থান। এতিয়া আহিছোঁ 15 নম্বৰ প্ৰশ্নলৈ। ৰেচম কাপোৰ উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান? প্ৰথম, দ্বিতীয়, তৃতীয় নে চতুৰ্থ? আমাৰ শুদ্ধ উত্তৰটো হ'ব দ্বিতীয়। এতিয়া আহিছোঁ 16 নম্বৰ প্ৰশ্নলৈ। ৰন্ধন গেছৰ উদ্যোগ ক'ত আছে? শিলঘাট, চৰাইঘাট, নুনমাটি নে কঁঠালগুৰি? আমাৰ শুদ্ধ উত্তৰটো হ'ব কঁঠালগুৰিত। এতিয়া আহিছোঁ 17 নম্বৰ প্ৰশ্নলৈ। বিলাতী মাটি অৰ্থাৎ চিমেণ্ট প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা খনিজ সম্পদবিধৰ নাম কি? বালি, চূণশিল, আলটিয়া মাটি নে গছ-গছনি? আমাৰ শুদ্ধ উত্তৰটো হ'ব চূণশিল। এতিয়া আহিছোঁ 18 নম্বৰ প্ৰশ্নলৈ। তলৰ কোনটো বৰাকৰ উপনৈ? জীয়া ভৰালী, জীয়া ধনশিৰি, বুঢ়ীদিহিং নে সোণাই? আমাৰ শুদ্ধ উত্তৰটো হ'ব সোণাই। এতিয়া আহিছোঁ 19 নম্বৰ প্ৰশ্নলৈ। চূণশিলৰ পৰা প্ৰস্তুত কৰা বস্তু হ'ল চক পেঞ্চিল, দাঁত ঘহা দ্ৰব্য, ৰং নে ওপৰৰ আটাইকেইটা? আমাৰ সঠিক উত্তৰটো হ'ব ওপৰৰ আটাইকেইটা, অৰ্থাৎ চক পেঞ্চিল, দাঁত ঘহা দ্ৰব্য, ৰং এই সকলোবোৰ চূণশিলৰ পৰা প্ৰস্তুত কৰা হয়। এতিয়া আহিছোঁ একেবাৰে শেষ প্ৰশ্নলৈ।
চেনি উদ্যোগৰ প্ৰধান কেঁচামাল কি? বাঁহ, কুঁহিয়াৰ, কলগছ নে মৰাপাট? আমাৰ শুদ্ধ উত্তৰটো হ'ব কুঁহিয়াৰ। বন্ধুসকল, আশা ৰাখিছোঁ আপোনালোকে আজিৰ এই সৰু ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো সঁচাকৈ ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব, যাতে আগলৈ আপোনালোকৰ কাৰণে এডুকেশ্যন ৰিলেটেড ভাল ভিডিঅ' বনাব পাৰোঁ। ধন্যবাদ।